They don't, they kita, they kita, they tata kita dridina they. ঐ কি হ'ল নাই ঐ ভণ্টি নাচ কেতিয়াবাই শেষ হ'ল বল তাই বা আকৌ কি কয় মিন্টু দা মিন্টু দা কি হ'ল এই পামত গৰু সোমাই গোটেইখন তহিলং কৰিলে হয় নেকি শুনিলি ঐ তই এটা কাম কৰ ভণ্টিক লৈ তই অলপ আগবাঢ় মই গৈ আছো মই আকৌ কেনেকে নিম তোক দেখিলে তাই আগবাঢ়ি আহিব নহয় মই কৈছোৱে দেখোন মইতো ঠিকেই চিনি পাম তাই আকৌ মোক চিনি পাই নাপায় কিমান দিননো হৈছে নেদেখা বাৰু তই একো চিন্তা নকৰিবি তাই তোক আগবঢ়াই নিব ঐ ব'ল বলক ঐ শুনচোন তই মই গৈ আছো তহঁতে দেৰি নকৰিবি হ'ব দে ব'ল আগৰবাৰ আহোঁতে তুমি সৰু আছিলা তৎক্ষণাত ডাঙৰ হ'লা দেই কথাটো নোহোৱা নহয় তেতিয়া মোৰ বয়স আছিল 13 বছৰ আৰু এতিয়া হ'ল 20 বছৰ 7 বছৰত মানুহ ডাঙৰ নহয় সৰু হ'মনে অৱশ্যে গাঁৱৰ বায়ুপানীৰ প্ৰভাৱো পৰিছে চহৰৰ দৰে সব ভেজাল নহয়তো নে কি কয় তোমাৰ নৃত্য বৰ সুন্দৰ ধন্যবাদ ঠিক তোমাৰেই দৰে কি ভাবিছে নাই একো নাই সুধিবলৈ আৰু কথা নাই এবাৰ সুধিছে বয়সৰ কথা এবাৰ সুধিছে আকৌ নাচৰ কথা এই কি ভাবিছা নাই একো নাই বলক কি হ'ল ৰৈ গ'লা যে কি হ'ল ঘৰটো পাহৰিলে নেকি অৱশ্যে পাহৰিবই চহৰৰ ডাঙৰ ডাঙৰ অট্টালিকাৰ মাজত থকা মানুহে গাঁৱৰ জুপুৰি ঘৰনো আৰু ক'ত মনত ৰাখিব বলক আজি নহয় কিয় একাপ চাহ খাব বলক এতিয়া নহয় পিছত খাম ইফালে চাগে খুৰী ৰৈ আছে এতিয়া আহোঁ ঠিক আছে নিৰ্মালী বাহিৰতে থাকিবিনে ভিতৰলৈ আহিবি গৈছো বৌ আৰু অলপ দিওঁনে নাই নালাগে দাদাটো আহিবলৈ ইয়ালৈ সময়ে নাপায় তই এনেকৈ পাৰিলে মাজে সময়ে আহি থাকিবি হ'ব আহিম খুৰী মা দীপদাৰ বাবে ইয়াতে ছোৱালী এজনী চাব লাগিব তেতিয়াহে দীপদা ইয়ালৈ সঘনাই আহি থাকিব আমি কিয় চাব লাগে তালৈ মাক দেউতাকে চহৰত কিবা ছোৱালী নোচোৱাকৈ আছেনে চালেই হ'বনে মোৰোতো পচন্দৰ কথা এটা আছে খুৰী মিন্টুৰ ভনীয়েক নিৰ্মালী যে তাইও বৰ এজনী হ'ল দেই এৰা চুবুৰীটোৰ ভিতৰতেই জিলিকি থকা তাই বৰ লক্ষী ছোৱালীও পাছে নবৌকজনীহে একেবাৰেই দেখিব নোৱাৰে অনবৰতে খোজ মাৰিয়েই থাকে গাভৰু ছোৱালী এনেকৈ বন বনাই ঘূৰি ফুৰিলে মানুহে কি বুলি ক'ব এইবোৰ সকলো ককায়েকৰ বাবেই হৈছে এনে মৰম আৰু মই সিফালে গেবাৰী খাটি মৰিছো মই যে কিবা কৈ আছো মহাৰাণী কাণ সাৰেই নাই জেতুকা লগোৱাতেই ব্যস্ত বোলো পেলালি নে সেইবোৰ আপুনি আহক ভিতৰলৈকে আহক তই ভিতৰলৈ যাবিনে মই আহিব লাগিব বৌ দীপদা আহিছে আহক আহক ভিতৰলৈকে আহক কেদু লাগিছ অঁ লাগি থাক গাইজনী লৈ আহোঁগে বাৰু মই এতিয়া যাওঁ বৌ আহিছো দেই ভাল বাৰু নিৰ্মালী তই তেওঁক বিদায় দি সোনকালে ভিতৰলৈ আহ হ'ব বৌ বলক
আপোনাক মই পদূলিলৈকে আগবঢ়াই হ'ব দিম দিয়া। হ'ব বুলি ময়ো জানো ব'লক এইবাৰ কিমান দিন থাকিব 3 মাহ। বাপৰে 3 মাহ একেবাৰে বিয়া বাৰু পাতিহে যাব নেকি ভাবিছো পিছে ছোৱালীজনীয়ে বা মত দিয়ে নে নিদিয়ে ছোৱালীক সুধিছে জানো নাই পিছে এতিয়া ভাবিছো ছোৱালীক সুধিয়ে দিওঁ নেকি তাকেই কৰক প্ৰথমতে ছোৱালীৰ মতটো জানি লওক মত দিলে শুভস্য শীঘ্ৰম মই তাকেই কৰিছো পিছে তাকেই সুধিবলৈ ছোৱালীজনী কাইলৈ নৈৰ ঘাটলৈ যাব লাগিব বিয়লি 4 বজাত তুমি বাৰু কি ভাবা ছোৱালীজনী কাইলৈ আবেলি 4 বজাত নৈ ঘাটলৈ যাবনে মইনো বাৰু কেনেকৈ জানো আপুনি কি হ'ল দীপ যাওঁৱে নেকি অঁ ঠিক আছে যা পিছত লগ পাম যাওঁ দিয়া শিশুকালে গ'লে হৰি নাম ল'বলৈ মন নৰো নিৰ্মালী ভিতৰলৈ আহিবিনে অঁ গৈছো বৌ राधा राधा बोली माते कोलिया काना যমুনার তীরে কানো মুরলি বজায় राधा राधा बोली माते कोलिया काना যমুনার তীরে কানু মুরলি বজা রাধা রাধা बोली माते कोलिया काना যমুনার তীরে কানু মুরলি বজা ওলিয়া বলিয়া মনে একু কেনু বুঝে মায়াখনা প্রেমে আজি উতনুয়া করে ওই মায়াখনা প্রেমে আজি উতনুয়া করে রাধা রাধা প্রিয়া প্রিয়া
লাইন বায়নৰ যোৰা ভালদৰেই উঠিছে পলমেই হ'ল যেন পাইছোঁ এৰি মই আহিলো দেই আপুনি আহি থাকিব অঁ যোৱা যোৱা লগে ভাগে যাবা যেতিয়া তুমি আগবাঢ়া ভণ্টি হয় ভণ্টি অঁ ক তই দেৰি কৰি নাথাকিবি সোনকাল কৰ অঁ দীপাহঁত আহিলেই হ'ল আৰু শুন ক হাঁহকেইটা ভালদৰে চাই চিতি যাবি নহ'লে আমি তাত ভাওনা চাই থাকিম ইফালে শিয়ালৰ বৰভোজ হ'ব বতৰটো বেয়া হৈ আহিছে অৱতৰত বৰষুণ আহিব নেকি বাৰু যাওঁ দে মিণ্টু অ' মিণ্টু মিণ্টু দীপদা অকলে যে দীপা ক'ত তাই আকৌ সন্ধিয়াতে অসুবিধাই দেখা দিলে অঁ সেয়ে মোকে পঠাই দিলে তুমি যাবানে যাম যাম ভিতৰলৈ আহা কিন্তু মিণ্টুহঁত দাদা আৰু বৌ গ'লেই ময়ো তোমালোকৰ কাৰণেই ৰৈ আছিলোঁ আহা কি হ'ল ভিতৰলৈ আহা নহয় মানে ভয় কৰিছা খাই পেলাম বুলি আহা বহাচোন দীপদা মই চাহ একাপ কৰি লৈ আহোঁ নালাগে দিয়া এই খালী চাহে এই হৈ যাব ৰ'বা